নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মানাৰ পৃথিৱীত। আৰু অন্নপ্ৰাশনৰ পিছৰ পৰা ব্লগ দিয়াই নাই, মানে মই শ্বুটেই কৰা নাই ব্লগৰ। আজি ষ্টাৰ্ট কৰিছোঁ কটাৰী লৈ, ভয় নকৰিব। আদা আৰু নহৰু গুচাই আছোঁ। সময়মতে এনেকৈ অলপমান গুচাই পেষ্ট কৰি থৈ দিম বুলি ভাবিছোঁ। আৰু নবু আছে, সেইজনী কেমেৰাত ওলাইছে অকণমান এই দেশত। তাই খেলি আছে আৰু মই ভাবিছোঁ এইকণ সময়তে অকণমান তাইক খেলাই পেলাই সেইখিনি গুচাই লওঁ। পেষ্ট কৰি থ'লে কি হয়, সুবিধা হয় কিবা এটা পটককৈ বনাওঁতে দি দিবলৈ। বতৰটো অলপ বেয়া হৈ আছে, বৰষুণো দি আছে। ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকিব। আৰু শেষত এটা লাইক কৰিবলৈ আৰু এটা কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকৰ কোনোবা যদি প্ৰথমে মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে ব'লক ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰোঁ আৰু আপোনালোকৰ কেনেকৈ জনাবলৈ নাপাহৰিব। আপোনালোকক ক'বলৈ পাহৰিছোঁ, ক'বলৈ কেনেকৈ দেখাবলৈ পাহৰিছোঁ। নবু অকণমান বহিছে এতিয়া, মানে চাপৰ্ট দি পেলাই নি দেখাওঁ আপোনালোকক। তাইক খেলি আছে আৰু মাম্মা নাখায়, ড্ৰেছিং নাখায় পাপা। কালি নহৰু আদা গুচোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, আজিৰ পৰা আৰম্ভ কৰিছোঁ পুনৰ। আজি কালি এটা কেকো বনাইছিলোঁ, কেকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাবিছিলোঁ, কিন্তু কৰা নহ'লে। এদিন নিশ্চয় কৰিম ভালকৈ। কিন্তু কেকটো কেনেকৈ বনালে, মানে কেনেকুৱা হ'ল আপোনালোকক দেখাইছোঁ। মানে এটা অৰ্ডাৰ আছিলে, 3 বছৰীয়া ল'ৰা এটাৰ কাৰণে এটা বাৰ্থডে কেক বনাই দিব লাগে। বনালোঁ, আপোনালোকক দেখাইছোঁ, বেক কেমেৰা কৰি চাই থাকিব। আৰু যদি ভাল লাগে এটা কেকটোৰ কাৰণে এটা লাইক কৰি দিব, ঠিক আছে। ৱাৰ্কাৰখনত নবুক বহাই দিওঁ মাজে মাজে। এতিয়া যেতিয়া অকণ বহিব পৰা হৈছে, দৰকাৰখনটো যেতিয়া খোজকাঢ়ে তেতিয়া দৰকাৰ হয়, মানে খোজকাঢ়িবলৈ শিকিবলৈ। কিন্তু এতিয়াও বহাই দিছোঁ, তাই বহে চব ভয় নকৰে। ভালে আছেনে আপোনালোকে? মাক চাইছেনে? মোক চাইছেনে? মোকে চাই থাকে, কাৰণ 24 টাইম মোৰ মুখখনকে দেখি থাকে ন, ওচৰে পাজৰে বেলেগ কাকো নেদেখে যে। সেইকাৰণে কোনোবাক দেখিলেও বেয়াকৈ কান্দি দিয়ে, হয় নাই? মগজ তিয়াই থৈছোঁ, এটা ৰেচিপি বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিমেই। যিহেতু প্ৰতিটো ব্লগতে মই এটা ৰেচিপি দিবলৈ চাওঁ আপোনালোকক, তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈ। একেবাৰে সাধাৰণ ৰেচিপি। আলুখিনি এইদৰে কাটি লৈছোঁ, মগজখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ, 2টা পিঁয়াজ, 3টা জলকীয়া কাটি লৈছোঁ, মগজখিনি পেষ্ট কৰি লৈছোঁ। এখন কেৰাহীত তেল দিছোঁ, তাত কেইটামান কালজিৰা ফুটিব দিছোঁ। আৰু ইয়াত মই আলুখিনি ভাজি ল'ম। আলুখিনি মই পূৰা 80% মান ভাজি ল'ম আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মই ভিডিঅ'টো আপোনালোকক খৰকৈ দেখাইছোঁ। আলুখিনি প্ৰায় সিজি গৈছে, এতিয়া মই এইখিনি কাঢ়ি ৰাখিম। আৰু ইয়াতে একেখিনি তেলতে মই পিঁয়াজ আৰু জলকীয়াকেইটা ভাজি লৈছোঁ। আৰু ইয়াত দিছোঁ মই আদা নহৰু পেষ্ট আৰু হালধি। ইয়াত মই বেলেগকৈ একো নিমখ নিদিওঁ, যিহেতু মই আলু ভাজোঁতে নিমখ অলপ সৰহকৈ দি দিছিলোঁ। ইয়াত দিছোঁ মই অকণমান গৰম মছলা আৰু অকণমান পনীৰ মছলা আৰু অকণমান পানী দি দিছোঁ এচিকুটমান। এইখিনি আকৌ অলপ ভাজি ল'ম। আৰু অলপ দিছোঁ ৰেড চিলি পাউডাৰ। মোৰ ওচৰত যিখিনি মছলা থাকে মই সেইখিনি ইউজ কৰোঁ। খাবলৈ দেখোন ভালেই লাগে নহয় জানো। আৰু ইয়াত দিছোঁ এতিয়া মগজখিনি, যিখিনি মই পেষ্ট কৰি ৰাখিছিলোঁ। আৰু যিটো মিক্সাৰত অলপমান মগজ ৰৈ যায়, যিহেতু তাতে পানী অলপমান মিহলাই পেলাই এইদৰে দি দিছোঁ। আৰু ইয়াত 1 কাপমান পানী মই দিম, যিহেতু মই 2 মিনিটমান সময় উতলিবলৈ দিম। আপোনালোকে ইয়াত বেলেগ ভেজিছ দিব পাৰে, মটৰ দিব পাৰে, ডিম দি বনাব পাৰে, পনীৰ দি বনাব পাৰে, যোনে যেনেকৈ ভাল পায় তেনেকৈ বনাব পাৰে। কিন্তু আলু দি বনাই ভাল লাগিলে মই ভাবিছোঁ এনেকৈ বনাওঁ। আপোনালোকে বিলাহী থাকিলে বিলাহীখিনি পিঁয়াজৰ লগতে ভাজি পেলাই তাৰপিছত মগজখিনি দিব। মোৰ ওচৰত আজি বিলাহী নাছিলে, সেইবাবে মই টমেটো কেচাপ দি দিছোঁ। এইখিনি প্ৰায় ৰেডি হৈ গৈছে। আৰু নমোৱাৰ আগত দি দিছোঁ 2টা কেঁচা জলকীয়া ফালি মাজত এইদৰে। ইয়াৰ ফ্লেভাৰটো বহুত ভাল লাগে। এইখিনি ঠাণ্ডা হ'ব দিম, ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক, আলু দি বনোৱা মগজৰ আজি এই চব্জিকণ খাবলৈ ভাল লাগিছিলে, মোৰ ভাল লাগিলে। আপোনালোকেও বনাই চাব, যদি ভাল লাগে লাইক এটা কৰি দিব। আৰু ৰুটিৰ সৈতে খাবলৈ কিন্তু বেছি সোৱাদ হৈছিলে।
তোমাৰ ব্ৰেচলেট পাত দেখাই দি নপৰে পাত নতুন ব্ৰেচলেট কিনিছে মামা যে দেখাই দি এই যে বাবা ইয়া মেলাৰ পৰা তলৰ বহুত আনি দিছিলে পিন্ধাই লৈছোঁ ঘৰতে সদায় সোমাই থকা হয় ছোৱালীজনীলৈ ভাবিছোঁ আজি অকণমান এনেই ওলাই যাওঁ বাটে বাটে অলপমান সেউজীয়া চাওঁ এয়া পুৰণা বাবা থান এইখিনি নৰখালোঁ আৰু আপোনালোকক আজি লৈ যাওঁ বলক বাবা থান মন্দিৰলৈ এনেই অকণমান সোমাই চাৰিওফালে পৰিৱেশটো অকণমান চাই আহিম এতিয়াতো যিহেতু আমি পিছবেলা আহিছোঁ মন্দিৰটো খোলা নাথাকিব তাতে আজি দেওবাৰো এয়া চাওক বাগান ইমানেই ধুনীয়া পৰিৱেশ এয়া মন্দিৰৰ চৌহদ খুব ধুনীয়া পৰিৱেশ চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া আৰু সেউজীয়া তেন্তে আহক আপোনালোকে উপভোগ কৰক এয়া হৈছে বাবা থান মন্দিৰ মলিগড় বাবা থান মন্দিৰ এই ভাগ নতুন ভাগ আৰু আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ মই অকণমান পুৰণাকৈ ওপৰত সেয়া পুৰণা ভাগ আছিলে এনেই অকণমান ওলাই আহিছোঁ ভাবিছোঁ এতিয়াতো মন্দিৰ ভাগ বন্ধ আছে এয়া ঠায়ে ঠায়ে এনেকৈ সৰু সৰুকৈ বনাই থৈ দিয়া আছে এয়া এনেকৈ বহুত ধুনীয়া চাৰিওফালে বাগান সেউজীয়া আৰু ফালে পাহাৰ আছে এয়া বহুত ধুনীয়া পৰিৱেশ আগুন জ্বলাইছিলোঁ আগুন মানে জুই নহয় আহিলে নিদিলেও হয় যে জাগা খাই থাকিলে হ'লেও খবৰটো লৈ থকা ভাল আৰু কেতিয়াবা ভিৰ থাকে যে মামা এই যে কিমান ধুনীয়া বা আৰু এইটো হৈছে মন্দিৰৰ ভিতৰতে থকা এটা কুঁৱা মোৰ কুঁৱাৰ ভিতৰলৈ চাবলৈ বহুতেই ভয় লাগে কিয় নাজানো যেনে তেনে আপোনালোকক দেখাইছোঁ আৰু এয়াই হৈছে বাহিৰৰ চৌহদটো আৰু এতিয়া আমি যাওঁগৈ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব